হাই গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ। আজি এটা আৰম্ভ কৰিছোঁ। পাঠশালাত গৈ আছোঁ, আপোনালোকক দেখাম তাতে কি কি কৰোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈ। আমি আহি পাঠশালা পালোঁ। এতিয়া ডাক্তৰত গৈ আছোঁ, আপোনালোক চাই থাকক। গভীর বিমন হয়ে গৈ আছে সবি দেউতাই মেডিকেলত গৈছে, আহি পোৱা নাই। আমি গাড়ীত বহি আছোঁ। এনে আৰু কি কৰি থাকোঁ চাই শুনিছনে নাই তোৰ বাবে আছো গাই তাকে ভাবি গোটেই ৰাতি ভগা চিচাতে মই চাই নিজক শান্তনা পুতি আছো ৰাতি দাদা তাতে কাপোৰ ল'লোঁ। আপোনালোকে যদি ল'ব খোজে এখন দোকানত আহিব পাৰে। আপোনালোকক দেখাই দিওঁ, বাহিৰত দেখাই দিওঁ। ইয়াত আহিব পাৰে। হাই গাইজ, আমি কাপোৰ লৈ আহিলোঁ। এতিয়া দোকানত সোমাম কিবা খাবলৈ, আপোনালোকক দেখাইছোঁ, চাই থাকিব। হাই গাইজ, আমি এতিয়া ইয়াত হোটেলত বহি আছোঁ। খাবলৈ চাওমিন আনিব দিছোঁ, আপোনালোকে চাই থাকিব। হাই গাইজ, আমি পাঠশালাৰ পৰা আহি পালোঁ আৰু মা বস্ত্ৰালয়ত কাপোৰ ল'লোঁ। তেওঁলোকৰ তাতে ভিডিঅ' বনাইছিলোঁ, সেইবাবে এটি চাৰ্ভিচিং পালোঁ। আৰু তেওঁলোকৰ ফোন নাম্বাৰটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। যদি যায় আপোনালোকে যাব পাৰে, তেওঁলোকৰ তাতে ভাল ভাল কাপোৰ পায়। আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু যোনসকল নতুন দৰ্শক ছাবস্ক্ৰাইবটো কৰি দিব। তাপিত সুৰে সঘনে মুকাহি হিয়াৰ উন্ননাত ৰিক্ত ছবিয়ে দিয়ে আজি বিমন খানি।